মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ জটিল সংখ্যাৰ 2.1 যে কোৱেশ্চন নম্বৰ 3 লৈকে আমি আলোচনা কৰিছিলো আজি 4 আৰু 5 আলোচনা কৰিম কোৱেশ্চন নম্বৰ 1 টো আমাৰ আছে i to the power 19 plus 1 by i whole to the power 25 whole cube সো এটা আমি কি লিখিব পাৰো যে i to the power 19 মানে আমি লিখিব পাৰো i square whole to the power 9 into i সো আমি এনেকৈ লিখিব পাৰো সো i square whole to the power 9 into i বুলি আমি লিখিব পাৰো ডট i ঠিক আছে প্লাস এটো মানে আমি কি লিখিব পাৰো 1 by i whole to the power 25 মানে লিখিব পাৰো i square whole to the power 12 into i whole cube সো আমি এনেকৈ লিখিব পাৰো সো এতিয়া চাবা যে তোমালোকে পাইছিলা যে i square মানে কি -1 সো আমি ইয়াৰ পৰা লিখিব পাৰো -1 whole to the power 9 into i plus এটো মানে আমি কি লিখিব পাৰো যে i square মানে -1 পাইছিলো তাৰ মানে কি হ'ব -1 whole to the power 12 into i whole cube ঠিক আছে i to the power 12 টো ৰৈ গৈছে -1 whole to the power কি হ'ব 12 এতিয়া আমি কি লিখিব পাৰো যে -1 whole to the power 9 মানে লিখিব পাৰো -1 into i plus এটো মানে লিখিব পাৰো 1 by 1 into i ঠিক আছে -1 যেতিয়া আমাৰ যুগ্ম সংখ্যক পাৱাৰ থাকিব তেতিয়া 1 হয় তোমালোকে জানা এটো সো এটা কি হ'ব -1 into i তাৰ মানে আমি লিখিব পাৰো যে -i plus এটো কি হ'ব 1 by i whole cube সো তোমালোকে এটা ফৰ্মুলা পাইছিলা যে 1 by i মানে আমি কি লিখিব পাৰো -i তোমালোকে এটা ফৰ্মুলা মই প্ৰথম ইন্ট্ৰডাকচনতে দি দিছিলো সো -i এটো মানে লিখিব পাৰো -i তো তোমালোকে ফৰ্মুলা এটা চাবা ভালকে কিউব সো -i মানে আমি কি লিখিব পাৰো যে -2i ঠিক আছে সো আমি কি লিখিম যে -2i whole cube সো এটো আমি যেতিয়া কিউব কৰি দিম তেতিয়া কি হ'ব -2 যেতিয়া কিউব কৰি দিম -8 হ'ব আৰু 8 কৰিলে i কিউব হ'ব তাৰ মানে আমি কি লিখিম যে -8 i to the power কিবা i কিউব ঠিক আছে i to the power 3 সো ইয়াৰ পৰা আমি কি লিখিব পাৰো তোমালোকে জানা i কিউব মানে -i তাৰ মানে কি লিখিব পাৰো -8 into -i ঠিক আছে -8 into -i সো এটো কি হ'ব আমাৰ এনসারটো যে 8i সো এটো আমাৰ তোমালোকৰ কোৱেশ্চন নম্বৰ 1 ৰ এনসারটো হৈ গল এতিয়া আমি কোৱেশ্চন নম্বৰ 2 লৈ আগবাৰো তোমালোকৰ কোৱেশ্চন নম্বৰ b2 দিয়া আছে 1 plus i to the power 10 plus i to the power 100 plus i to the power 1000 ঠিক আছে সরি এটো প্লাস নহয় মাইনাস হ'ব সো আমি ইয়াৰ পৰা এতিয়া কি লিখিব পাৰো চাবা কেনেকৈ কৰিম আমি যে 1 প্লাস এটো কি লিখিম যে i square whole to the power 5 ঠিক আছে আমি এটো লিখিম যে i to the power 4 into আমি কি লিখিম whole 25 minus 1000 মানে আমি কি লিখিব পাৰো i to the power 4 whole to the power কি হ'ব 250 সো তোমালোকে কি কৰিব পাৰা i square এৰেও কৰিব পাৰা ঠিক আছে মই i to the power 4 ধৰিছো কি হ'ব এটা 1 plus i square মানে কি হ'ব -1 সো -1 whole to the power 5 plus i4 মানে তোমালোকে জানা 1 সো 1 to the power 25 minus এটো জানা তোমালোকে 1 to the power 250 সো এইখিনি আমাৰ সলভ কৰিলে কি হ'ব 1 -1 plus 1 আৰু এটো কি হ'ব আমাৰ -1 সো এটা কি হ'ব প্লাস -1 plus 1 -1 plus 1 কটা কটি যাব থাকিব 0 এটো হৈ গল তোমালোকৰ বি নম্বৰ এনসারটো এতিয়া আমি সি নম্বৰ কোৱেশ্চনলৈ আগবাৰো সো সি নম্বৰ কোৱেশ্চনটো দিয়া আছে আমাৰ i to the power 17 minus 1 by i whole to the power 34 whole square এটো আছে ঠিক আছে এটো আৰু প্ৰথমটোৰ লগত প্ৰায়
সাদৃশ্য আছে তোমালোকে কৰিব পাৰা তথাপিও কৰি দিছো I to the power 17 মানে আমি লিখিব পাৰো I square whole to the power 8 into I minus আমি কি লিখিব পাৰো 1 by I মানে লিখিব পাৰো 1 by I to the power 34 whole square এতিয়া আমি ইয়াৰ পৰা কি লিখিব পাৰো যে minus 1 whole to the power 8 ঠিক আছে আমি লিখিব পাৰো কাৰণ I square মানে minus 1 so into I minus এটো আমি কি লিখিব পাৰো 1 by I square whole to the power 17 whole square ঠিক আছে এতিয়া আমি কি লিখিব পাৰো minus 1 ৰ ওপৰত যেটা যুগ্মংক পাৱাৰ থাকে 1 হয় আৰু I minus এটো আমি লিখিব পাৰো 1 by minus 1 whole to the power 17 whole square তাৰ মানে আমি কি লিখিব পাৰো যে I minus এটো আমি কি লিখিব পাৰো যে minus 1 ৰ ওপৰত যেটা অযুগ্মংক পাৱাৰ থাকিব minus 1 হ'ব সো স্কয়াৰ হ'ব লাগে তো কিউব দিয়া গল এটা চাবা ইয়াতে আমি লিখি দিছো যে কি হ'ব I যেটো এটো কি হ'ব মাইনাস মাইনাস প্লাস হ'ব সো এটো কি হ'ব +1 হোল স্কয়ার ঠিক আছে এটা আমি এখানে সলভ কৰিম a + b হোল স্কয়ার ৰুটত I square plus 2I into 1 plus 1 square এটা কি হ'ব 1 square মানে -1 plus 2I plus 1 so এটা কি হ'ব +1 -1 কটা কাটি যাব থাকিব 2I এটো হৈ গল তোমালোকৰ C নম্বৰ কোৱেশ্চনৰ আনসাৰ এটা আমি D নম্বৰ কোৱেশ্চন হলে একবাৰো so D নম্বৰ কোৱেশ্চনত আমাৰ কি আছে so ইয়াক মই দুটা নিয়মত কৰি দিম প্ৰথম নিয়মটো লৈছো 1 plus 1 by I plus 1 by I square plus 1 by I cube plus 1 by I4 এটা কি কৰিবা ইয়াৰে লসাগু লবা সো লসাগু ললে কি হ'ব I4 হ'ব সো প্ৰথমটো কি আছে 1 আছে সো কি হ'ব I4 প্লাস দ্বিতীয়টো I ৰে এটুক I cube বাজাব তো হ'ব কি I cube plus I square ৰে I4 ক I square বাজাব সো I square plus I cube ৰে এটুক I বাজাব সো I into 1 I সো এটো 1 সো এখিনি সলভ কৰিলে কি হ'ব I to the power 4 মানে হ'ব 1 উপৰত হ'ব I to the power 4 মানে 1 plus I cube মানে হ'ব -I ঠিক আছে -I plus I square মানে হ'ব -1 plus I plus 1 ঠিক আছে এটা তোমালোকে চাবা যে কি হ'ব 1 -I so -1 এখানে সলভ কৰিলে -1 plus I plus 1 divided by কি হ'ব 1 এটা কি হ'ব plus I minus I কটা কাটি যাব plus 1 minus 1 কটা কাটি যাব থাকিব 1 by 1 তাৰ মানে কি হ'ব 1 এটো হৈ গল আমাৰ প্ৰথম নিয়ম আমি এটা দ্বিতীয় এটা নিয়মেৰে কৰিম সো হেতু নিয়ম কেনেকৈ তোমালোকে চাবা প্ৰথমতে কোৱেশ্চনটো পাতে লৈছো চাবা এটা আমি কেনেকৈ কৰিম সো 1 plus 1 by I মানে কি লিখিব পাৰো -I plus I square মানে 1 by I square সো এটা আমি কি লিখিব পাৰো 1 by -1 plus 1 by I cube মানে লিখিব পাৰো 1 by -I ঠিক আছে plus 1 by I to the 4 মানে লিখিব পাৰো 1 by 1 ঠিক আছে এতিয়া এই ফৰ্মুলাটা আমি লিখি দিছো সাইডত যে এটা ফৰ্মুলা ব্যৱহাৰ কৰি আমি লিখিছো এতিয়া কি লিখিব পাৰো আমি চাবা যে 1 minus সব প্লাস এ দি দিছো যে 1 plus -I sorry 1 minus I এটো কি লিখিম -1 হ'ব কাৰণ 1 by -1 মানে -1 সো এটো আইটা আমাৰ কি হ'ব যে আমাৰ এই সূত্ৰটো মতে I equal to ঠিক আছে 1 by -I সো এইখিনি হৈ গল তো 1 -I -1 plus I plus 1 সো কটা কাটি গলে কি হ'ব আমাৰ থাকিব 1
সো আমি দুটা পদ্ধতিৰ দ্বাৰা কৰিব পাৰোঁ তোমালোকৰ যেটো ইজি লাগে হেতু পদ্ধতিত তোমালোকে কৰিবা এতিয়া কোৱেশ্চন নম্বৰ 5 ৰ প্ৰথমটো চাইছো আমি যে প্ৰথমটোত কি কৈছে আটাইতকৈ সৰু ধনাত্মক অখণ্ড সংখ্যা n ৰ মান নিৰ্ণয় কৰা যাৰ বাবে এই উক্ত এটো আমাৰ সিদ্ধ কৰে ঠিক আছে এতিয়া আমি ইয়াক প্ৰমাণ কৰিম কোৱেশ্চনটো মই পাতি লৈছো যে 1 plus I whole to the power twice n equal to 1 minus I whole to the power twice n এটা এটুক আমি কেনেকৈ লিখিব পাৰো 1 plus I whole square whole to the power n ঠিক আছে এটো আমি লিখিব পাৰো তো কোনটো সূত্ৰ মতে a to the power mn ঠিক আছে তোমালোকে এটো সূত্ৰ পাইছা সূচকৰ ক্ষেত্ৰত a to the power m whole to the power n ঠিক আছে এই সূত্ৰ মতে আমি লিখিব পাৰো সো কি হ'ব এতিয়া 1 minus I এটো হেই সূত্ৰ মতে হ'ব সো মই পাতে লৈছো তোমালোকে এতিয়া a plus b আৰু a minus b whole square সূত্ৰত ভাঙি লোৱা যেটো কি হ'ব 1 plus 2I ঠিক আছে এটো কি হ'ব 1 minus 2I plus I square whole to the power কি হ'ব n হ'ব এতিয়া এখানে আমি সলভ কৰিলে কি পাম যে 1 plus 2I minus 1 whole to the power n equal to 1 minus 2I minus 1 whole to the power n so এতিয়া ইয়াৰ পৰা আমি কি পাম so next সেকশন পেজ লৈ লৈছো so ইয়াৰ পৰা কি পাম আমি 2I whole to the power n equal to minus 2I whole to the power n ঠিক আছে এতিয়া ইয়াৰ পৰা আমি কি কৰিব পাৰো যদি minus 2I to এইফালে লৈ হও কি হ'ব আমাৰ 2I whole to the power n divided by minus 2n minus 2I whole to the power n equal to give 1 ঠিক আছে এতিয়া ইয়াৰ পৰা আমি কি লিখিব পাৰো যে 2I কটা কাটি যাব থাকিব কি -1 whole to the power n ঠিক আছে তোমালোকে নিশ্চয় ধৰিব পাৰিছে এখিনি যে -1 whole to the power 1 থাকিব কাৰণ 2I কটা কাটি যাব ঠিক আছে এবাৰ লিখি দিছো মই equal to 1 সো ইয়াৰ পৰা আমি কি লিখিব পাৰো -1 whole to the power n equal to give 1 সো ইয়াৰ পৰা আমি কি লিখিব পাৰো এতিয়া যে -1 whole to the power n equal to আমি কি লিখিব পাৰো -1 whole square সো ইয়াৰ পৰা কি হ'ব n equal to আমাৰ যেটা তোমালোকে জানা ভূমি একে হয় তেতিয়া সূচক একে হ'ব কি হ'ব n equal to 2 ঠিক আছে এতিয়া তোমালোকৰ 5 ৰ b নম্বৰ কোৱেশ্চনলৈ আগবাঢ়িম সো b নম্বৰ কোৱেশ্চনত দিয়া আছে যদি n এটা ধনাত্মক অখণ্ড সংখ্যা তেনে দেখুৱা যে এটো ইকুৱেল টু 2 to the power n সো আমি লৈ লৈছো প্ৰথমতে লেফট হ্যান্ড সাইড সো লেফট হ্যান্ড সাইড আছে কি 1 minus whole to the power n 1 minus 1 by I whole to the power n ঠিক আছে সো লেফট হ্যান্ড সাইড লিখি লৈছো মই সো এখিনি আমি সলভ কৰিম এতিয়া সো এটো আমি ধৰিছো লেফট হ্যান্ড সাইড এটা আমি সলভ কৰিম যে কি হ'ব 1 minus I whole to the power n সো এটো আমি কি লিখিব পাৰো 1 minus 1 by I মানে লিখিব পাৰো যে তোমালোকক দিছিলো I equal to 1 by minus I সো ইয়াৰ পৰা আমি কি লিখিব পাৰো 1 by minus I whole to the power n ঠিক আছে এটা আমি ইয়াৰ পৰা কি লিখিম 1 minus I whole to the power n সো এটো লিখিব পাৰো 1 plus ঠিক আছে minus 1 is a plus 1 plus I whole to the power n সো এটা সোয়া যে to the power n b to the power n equal to কি লিখিব পাৰো আমি ab whole to the power n ঠিক আছে এটো উত্তৰমতে আমি কি লিখিব পাৰো 1 minus I 1 plus I whole to the power n সো এখিনি আমি সলভ কৰিলে কি হ'ব সবা তোমালোকে যে এটো আমাৰ কিবা এটা সূত্ৰত পৰিলে হয় না নহয় সূত্ৰটো কি হ'ল a minus b a plus b তাৰমানে কি হ'ব a square minus b square ঠিক আছে whole to the power কি হ'ব n সো লিখিলে কি হ'ব আমাৰ 1 square মানে হ'ব 1 সো 2 minus I square মানে -1 whole to the power n তাৰমানে আমি কি লিখিব পাৰো 1 minus n is a plus 1 whole to the power n তাৰমানে লিখিব 2 to the power n সো
সো এইটো আমাৰ ৰাইট হেণ্ড সাইড সো আমাৰ প্ৰুভ হৈ গ'ল যদি মোৰ ভিডিঅ'বিলাক চাই তোমালোকৰ অলপমানো সহায় হৈছে তোমালোকে মোৰ ভিডিঅ'টো সাবস্ক্ৰাইব কৰিবা লগতে বেল আইকনটো দবাই ৰাখিবা এনেকুৱা তোমালোকৰ নতুন নতুন ভিডিঅ' মই লৈ আহিম আৰু লগতে যদি কিবা নজনা থাকে তোমালোকে মোক কমেন্ট বক্সত জনাই দিবা সো ধন্যবাদ